ভিউয়াৰ্স স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল জুহি অফিচিয়েল লিটল থিংস উইথ জুহি আৰু আজি মই যাবলৈ ওলাইছো আসাম বুক ফেয়াৰত আৰু আমি আজি গোটে ফ্যামিলি যাম সেইকাৰণে ভাবিলো এটা ব্লগও বনাও আপোনালোকে দেখিব বল ভিডিওটো আৰম্ভ কৰো এয়া দাদা আহি গ'ল দাদাৰ লগত যাম মই আৰু পাপাৰ লগত যাব মা এতিয়া আমি চাৰিজনে চাৰিটা হেলমেট পিন্ধি বুক ফেয়াৰ চাবলৈ যাম গাড়ী হৈ গৈছে একদম ব্লগ এয়া বুক ফেয়াৰৰ মানুহ আহি আছে খোজকাঢ়ি ইয়াত ধুনীয়াকৈ ফটো আৰম্ভ কৰিছে এইফালেও ব্লগ চবফালে ব্লগ এতিয়া আমি সোমাম ভিতৰলৈ বহুত ভিৰ দেখাই যাম সকলো একদম বহুত বেছি ভিৰ হৈ আছে বহু দেৰিৰ পৰা ৰৈ কোনোমতে প্ৰৱেশ কৰিবলৈ লৈছোঁ আৰু সোমাই দেখোঁ যে ইফালে গোটেইখন হুলস্থুল আৰু আগুৱাই গৈ দেখিছোঁ যে ইফালে আমাৰ মামা মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাইজৰ মামা ভিৰ হৈ থকাৰ বাবে দেৰি হৈ গ'ল আৰু এতিয়া আমি কিতাপ ল'বলৈ লৈছোঁ আৰু দাদা অলৰেডি ইয়াতে আছিলে মই আহিছোঁ ইয়াতে আৰু আজি আৰু কিতাপ ল'ম অনুৰাধা শৰ্মা পূজাৰীৰ এখন কিতাপ ল'ম খুব ধুনীয়াকৈ এইখন চলি আছে এইবাৰ আৰু মোৰ পঢ়িবলৈ ইচ্ছা আছে বকুল ফুলৰ দৰে খুব সুন্দৰ মৃণাল কলিতা দেৱৰ এখন কিতাপ আপোনালোকে পঢ়িব ময়ো লৈছোঁ দ্বাদশ সংস্কৰণ চলি আছে বৰ্তমান ড্ৰিম জ'নৰ বিষয়ে মই বাৰু ভালকৈ পাছত ক'ম তেওঁলোকৰ এটা কেম্প ইয়াতে ৰাখিছে আৰু এয়া হৈছে পৰিবহণ বিভাগৰ কাৰ্যালয় য'ত পথ সুৰক্ষা জীৱন ৰক্ষা এটা সতৰ্কবাণী দিয়া হৈছে কিতাপ লোৱা হৈ গ'ল এতিয়া যাবলৈ ওলাইছোঁ ৰেডি হৈ ওলাই আহিলে সকলো বেলেগ হৈ গৈছিলে এতিয়া আকৌ লগ পালোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ঘৰ আহি পালোহি লগতে কি কিতাপ লৈছোঁ এবাৰ দেখুৱাই দিছোঁ মৃণাল কলিতা দেৱৰ দুখন কিতাপ অনুৰাধা শৰ্মা পূজাৰীৰ ইয়াত এখন অৰণ্য আছিল লগতে নাহৰৰ নিৰিবিলি ছাঁ আৰু এখন আছাম বুক 2022 পঢ়িবতো লাগিবই পঢ়া মেইন